তো চেৰাপুঞ্জীত তেলৰ দাম চলি আছে আপোনাৰ এটা মানে ধুনীয়া ফুটবল দেখা পালোঁ। নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যোৱা ভিডিঅ'টো চাইছে যে গম পাইছে আমি বৰ্তমান আছোঁ ক'ত আছোঁ ছাৰ? আমি ইক' পাৰ্কত আছোঁ। এতিয়া ডাইৰেক্ট আমি কিবা বেলেগ ডেষ্টিনেশ্যন যাওঁ না চাওঁ মানে তাৰমানে বস্তুবিলাক একে হৈ যাব, সেইকাৰণে মানে চাওঁ আৰু ক'ত যাব পাৰোঁ। তাৰে আগতে আমি ইয়াৰে পৰা ওলাই লওঁ ৰ'বক, ইয়াতে মস্ত মেঘ তাৰমানে ৰাস্তা একো দেখা নাই। ত' গাইছ বৰ্তমানো মানে মেঘৰ মাজতে আছোঁ। ভাই কি মেঘ দিছে ভাই ইয়াতে। এতিয়া ক'বাই চাহ খাব লাগে, চাহটো খাই কিনে আমি আমাৰ মানে জৰাবাদ হৈ যাম। কিন্তু জৰাবাদ হৈ যাওঁতে যি লোকেশ্যন পাওঁ তাতে সুৰকিম আৰু আপোনালোকক দেখাম আৰু ভিডিঅ' শেষ কৰিম। ত' গাইছ বৰ্তমান আমি মানে যোৱাকালি যি ৰাতি আছিলোঁ চেৰাপুঞ্জীতে আছিলোঁ না, গম পাইছে যদি নেক্সট ভিডিঅ'টো চাইছে যদি আপোনালোকে। এতিয়া চেৰাপুঞ্জীতে মানে সৰু বৰষুণ, মানে বৰষুণ ঠিক নহয় তাৰমানে নিয়ৰ বুলিয়ে কওঁ না, বৰষুণ বুলিয়ে কওঁ না, জামলেট নহ'ব এই আৰু কিবা কিবি বুলি কওঁ মানে ধৰবা নৰি মানে কি বুলি ক'ম। এটা মানে ধুনীয়া ফুটবল দেখা পালোঁ। এইটো মানে ফুটবল নহয় তাৰমানে এইটো হৈছে আপোনাৰ পানীৰ টেংকি চেংকি কিবা সেনেকুৱা হ'ব। ভাই কি মানে অৰিজিনেল মানে চকু দি চালে একদম মানে একজেক্ট বনাইছোঁ ফুটবল যেন। তো যোৱাকালি য'ত ভাত খাইছিলোঁ তাতে আমি বৰ্তমান চাহ মাৰি আছোঁ, তাৰপিছত পৰঠা মাৰিম, তাৰপিছত আমি ডাইৰেক্ট ওলাই দিম। গাইছ আমাৰ আহি গ'ল এনেকৈ ধুনীয়া আছে আলু পৰঠা। ইও ল'লাক, মই লৈছোঁ। তোমাৰ বেলেগ মই ঠিকে আছে। আলু পৰঠাটো খাই ডাইৰেক্ট ওলাই দিম। আমাৰ ইয়াতে মানে তেলৰ দাম চেৰাপুঞ্জীত তেলৰ দাম চলি আছে আপোনাৰ 102 টাকা 70 পইচা। तो पूरा एकदम मारे लौंग डाल तो तेल का दाम ज़्यादा है असम में। असम में 106 है असम में। हाँ মানে কি ৰখিয়া দিলোঁ ৰ'বক অলপমান। এতে ধুনীয়া এটা সেই আছে তাৰমানে নামি যাব পাৰি। তো গাইছ চাই কিনে ধুনীয়া এটা জেগা পালোঁ, এনে তলত নামি আছোঁ পাহাৰৰ। চাওঁ না একদমেই তাতেও মানুহ আছে। আমাৰ তাতে হ'লে আমি পিকনিক স্পটে হ'লা হয়, কিন্তু এতিয়া আৰু এনেকুৱা না জেগাবিলাকতো সেইকাৰণে ইয়াতে নৰ্মেল হৈ গৈছে আৰু আছে দে আৰু এনেহেন হ'লে চাওক না ইয়াতে ধুনীয়া আছে। কৰাহি এটা আনিলে ভাতে ৰান্ধিব আনিলোঁ ইয়াতে। কি বিচাৰি চাওক ছাৰ গাড়ী তুমি কি সেই থৈ অহা নাই নেকি? এই চাবি পাত থৈ অহা নেকি তাতে আগলা নেকি আবাৰ? আৰু ডাইৰেক্ট আমাৰ এতিয়া মানে গুৱাহাটীলৈকে অভিমুখে যাত্ৰা আৰম্ভ হৈ আছে। ইয়াৰে পৰা যি ভিউ পাম সকলোবিলাক দেখাই আছোঁ। মানে ভিডিঅ'টো এটা একদম চিম্পল হ'বলৈ গৈ আছে, বহুত বেছি আশা নকৰিব, মানে জাষ্ট এইটো নৰ্মেল হিচাপত এটা ভিডিঅ' আৰু। এনেকৈ বৰষুণ পাম আৰু আগত চাগে মানে কি অলপ সৰুকৈ বৰষুণ পৰি আছে। সেইকাৰণে ৰেইনকোটযোৰ মাৰি ল'লোঁ পুনৰ, কাৰণ বৰষুণত বেমাৰ হৈ যাব না, বৰষুণত ভিজি থাকলি। ৰেইনকোট থাকিলে এটা মাৰি লৈছোঁ আৰু গাছবিলাক কিবা বেলেগ ধৰণৰে চাওক না, মানে বেলেগ মানে সেই আৰু ধুনীয়া গাছবিলাক মানে অলপ এনেকৈ ভিউটো বেয়া হৈছে। এৰে পৰা চাওক গাছবিলাক মজা লাগছে। এইটো বা কি আৰু এতিয়া মানে ডাইৰেক্ট শ্বিলং পামেই আৰু ক'ৰবাত 10 কিলোমিটাৰমান আছে। শ্বিলং পাৰ লগে ডাইৰেক্ট শ্বিলঙত অলপ সময় থাকি আমি ডাইৰেক্ট গুৱাহাটী মাৰি দিম। তো গাইছ আৰু গেলা গৰমত মৰবা আহি গ'লোঁ, আৰু মানে আহোঁতে বহুত বেছি বৰষুণ পাইছিলোঁ, সেইকাৰণে মানে ইমান বেছি ভিডিঅ' কৰা নহ'ল। মানে বৰষুণত নৰে না মোবাইল চবাইল লৈ ল'বা, কাৰণ ৱাটাৰপ্ৰুফ নহয়। সেইকাৰণে যি নহওক এতিয়া আমাৰ চব ৰেইনকোট পুনৰ খুলি ল'লোঁ, কাৰণ আৰু বৰষুণ নাই না। সেইকাৰণে আৰু ইয়াতে ধুনীয়া আছে এখন ফলৰ দোকান আছিল, আমি মানে আনাৰস খালোঁ আৰু সেই আৰু লগ পাই আছোঁ য'ত মানে লগ পাওঁ। তো ইফালে হাজদে বিষ্ট্ৰ আহি পালোঁ। হাজদে বিষ্ট্ৰত মানে এটা ৰোল খালোঁ। কি ৰোল আছিল এইটো? চিকেন এগ ৰোল আৰু লগতে এক গিলাচ ক'ল্ড কফি খাওঁ শেষ দে ধৰ এতিয়া। আহি পালোঁ ডাইৰেক্ট শ্বিলঙৰ পৰা গাঁৱতে আহি পালোঁ, কিন্তু ভিডিঅ' দিব লগা নাই সেনেকৈ। যিখিনি ভিডিঅ' দিলোঁ সেইখিনি কিন্তু এটা বাজেটৰ ভিডিঅ' বনাম, কিমাননো খৰচত আমি আহি পালোঁ শ্বিলঙৰ পৰা, এই বস্তুটো আমি এটা ভিডিঅ' এটা দিম আৰু ইউটিউবত এৰি। কিন্তু তাৰে আগতে চাগে এটা 2-3টা কিবা এটা ভিডিঅ' আহিব আছে আৰু সেইগিলাখান গম পাই থাকিব লাহে কিহৰ ভিডিঅ' গোটেইখিনি সেই আৰু। বাকী আপোনালোকে বহুত বেছি মৰম দিয়া নাই, মানে কি ভিউজ ডাউন হৈ গৈছে অলপমান। যি নহওক আৰু তথাপিতো যিহেতু বনাই আছোঁ বস্তুটো মানে দি থাকিব লাগিব। সেয়ে আৰু ধন্যবাদ আপোনালোকক শ্বিলং ৰাইডটোত যিসকলে ভিডিঅ'বিলাক চালে।